অসম পুলিচ ABUB লগতে কমান্ডো বেটেলিয়ন কিমান পদ অলৰেডি হৈ গল বা কিমান পদ এতিয়া হ'ব বা কিমান ভ্যাকেন্সি এতিয়াও খালি আছে হাই বন্ধুসকল ওয়েলকাম ব্যাক টু আवर বিজুটিভ টুবলাগান ফকিৰ একাডেমী ফিজিক্যাল একাডেমী চেনেললৈ সকলোকে স্বাগতম জনাইছো বন্ধুসকল আশা কৰো সকলে ভালে আছে কুফলে আছে আৰু ভালে থাকিব সো যেটো ফাইনালি বহুতে ভাইবন্ধী সকলে মোক কমেন্ট কৰি আছে যে আমাৰ অসম পুলিচত অলৰেডি কিমান ভ্যাকেন্সি খালি আছিল বা কিমান ভ্যাকেন্সি হৈ গল আৰু কিমান ভ্যাকেন্সি হ'ব পাৰে লগতে আমাৰ বিভিন্ন বিভাগত কিমান ভ্যাকেন্সি এতিয়াও খালি আছে যেটো এটা ভিডিও বনাই দিয়া সো আজি মই আপোনালোকৰ মাজলৈ এই ভিডিওটো লৈ আহিছো আজি মই আপোনালোকক এইটো ভিডিওৰ জৰিয়তে A to Z জনাই দিম যে কিমান ভ্যাকেন্সি অলৰেডি হৈ গল বা কিমান ভ্যাকেন্সি হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনভাৱে কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন লগতে এনালাইসিস ভিডিওবিলাক সকলোৰে আগত পাবলৈ তো যেটো আৰু মই বহু দিন মান আগতে অলৰেডি ভিডিও আপলোড কৰিছিলো যে অসম পুলিচ ABUB SI কমান্ডো বেটেলিয়ন কিমান ভ্যাকেন্সি খালি আছে কিছুমানে কৈছে আৰু বহুতে মানে তেনেকুৱা ধৰণৰ ফালতু ইউটিউবাৰ মোক কৈছিল যে তুমি ফেক ভিডিও আপলোড কৰা বা এইবিলাক ফেক হয় এইবিলাক ভ্যাকেন্সি নাহে সো এতিয়াহে বিশ্বাস হ'ব বা মোৰ ভিডিও ফেক কৈছিল এতিয়া সোৱা সঁচা হল নে নাই সো মই আৰু এবাৰ কৈছো মই ফেক ভিডিও আপলোড নকৰো আৰু যিবিলাক মই আপোনালোকৰ ভিডিও আপলোড কৰো মোৰ চেনেলত আপোনালোকে মোৰ ভিডিওবিলাক পাব অলৰেডি যেটো মোৰ এনালাইসিস ভিডিও আৰু যেটো ৰিয়েল ভিডিও হয় এই দুটাহে আপোনালোকৰ ভিডিও লাভ কৰিব মোৰ চেনেলটোৰ পৰা সেইকাৰণে যিবিলাক এনালাইসিস ভিডিও হয় বহুত এনালাইসিস কৰি যেটো বহুতে কৈ থাকে আমাৰ ৰিজাল্টটো কেতিয়া দিব বা আমাৰ কিমান ভ্যাকেন্সি আহিব পাৰে মানে এক্সপেক্টেড কৰি এনালাইসিস কৰিহে মই ভিডিও বনাই দি বহুত কষ্ট কৰি মই ভিডিও বনাও সো সেইকাৰণে আকৌ মই এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আপোনালোকে চাই থাকিব মই আপোনালোকক জনাই দি আছো যে এতিয়াও ABUB SI কিমান পদ খালি আছে আৰু যেটো আমাৰ DGP ছাৰে অলৰেডি কৈ দিছে কিমান ভ্যাকেন্সি খালি আছে আৰু এই ভিডিওটো আৰু আমাৰ DGP ছাৰৰ কথাটো একে হয় নে নহয় আৰু লগতে অন্যান্য বিভাগত কিমান ভ্যাকেন্সি খালি আছে এইটো মই আপোনালোকক এতিয়া জনাই দিম ইয়াত মন কৰিব ইয়াৰ আগতে যেটো আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ এটা টাৰ্গেট আছিল যে 1 লাখ চাকৰি নিযুক্তি দিব তাৰ ভিতৰত যেটো কিছুদিন মান আগত ক'বলৈ গলে 42000 চাকৰি দি দিছে তাৰ ভিতৰত যেটো প্ৰথমে 23000 দিছে তাৰ পিছত অলপমান কমকৈ দিছিল আৰু সো তাৰ পিছত এতিয়া যেটো আকৌ কৈছে যে 2 মে 2023 ৰ ভিতৰত সম্পূৰ্ণ হ'ব 40000 চাকৰি যেটো প্ৰায় 26 তাৰিখত আপোনালোকে এইটো সকলে জানে 26 তাৰিখত বা 26 মে প্ৰায় 51000 চাকৰি এপইন্টমেন্ট দিয়া হ'ব গুৱাহাটী খানাপাৰা আপোনালোকে এইটো সকলে জানে আৰু ইয়াতে যাইছে প্ৰায় 18000 প্ৰক্ৰিয়াৰ অৱস্থাত বা কিছুমান অলপমান হৈ গৈছে বা কিছুমান হ'ব প্ৰায় 18000 চাকৰি আৰু মানে প্ৰসেস চলি আছে এতিয়া মই আপোনালোকক ইয়াতে জনাই দি আছো ইয়াতে মন কৰিব এইখন কোনো ধৰণৰ ফেক নহয় এই দুখন কোনো ধৰণৰ ফেক নহয় মানে নিউজ পেপাৰ এইখন এখন নিউজ পেপাৰ হয় আৰু তাৰ পৰা মই লৈছো বহুত দিন আগৰ পৰা মই লৈছো এইখন কোনো ধৰণৰ ফেক নহয় আৰু মই আপোনালোকক এইখন বুজাই দিম ইয়াতে কি লিখা আছে বা কোনটো পদ কিমান হ'ব মই সকলোখিনি ইয়াতে বুজাই দি আছো আপোনালোকে ইয়াতে মন কৰিব ইয়াতে যাই লও প্ৰথমে আপোনালোকে ইয়াত কোৱা আছে প্ৰথমটো নিযুক্তিয়ে আহাৰ সঞ্চাৰ কৰিছে চাকৰি প্ৰত্যাশীৰ মনত কেইবাটাও বিভাগত 23000 নিযুক্তিৰ পাছতো খালি হৈ আছে 38300 পদ মন কৰিছে আপোনালোকে 23000 নিযুক্তিৰ পাছতো খালি হৈ আছে 38300 পদ মানে যেটো 23000 নিযুক্তি দি দিছে আপোনালোকে এইটো সকলে জানে বা তাৰোপৰিও আৰু 38300 পদ খালি আছে তাৰ পিছত আকৌ ইয়াতে মন কৰিব ইয়াতে কি কোৱাইছে ইয়াতে কোৱাইছে আকৌ দ্বিতীয়টো মন কৰিব দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ অপেক্ষা নিবনুৱাৰ যেটো এই 26 তাৰিখত যেটো আপোনালোকৰ প্ৰায় 51000 চাকৰি এপইন্টমেন্ট দিব এই কথাটো কোৱা হৈছে যে দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ মানে দ্বিতীয়টো প্ৰথমটো আপোনালোকৰ হৈ গল এইফালে যেটো 23000 আছিল আৰু পিছত কিছুমান দি দিলে এতিয়া আপোনালোকৰ যেটো 51000 চাকৰি এপইন্টমেন্ট দিয়া হ'ব 26 তাৰিখে এই কথাটোহে আপোনালোকৰ ইয়াত কোৱা হৈছে যে দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ নহয় জানো এইটো আপোনালোকৰ ক্লিয়াৰ হৈ গল এতিয়া মই আপোনালোকক জনাই দি আছো পদ কিমান খালি আছে অসম পুলিচ ABUB লগতে বিভিন্ন বিভাগত আৰু কিমান পদ হ'ব এই লিষ্টখন আপোনালোকে মন কৰিব ইয়াতে এতিয়া আৰু এইখন কোনো ধৰণৰ ফেক নহয় আৰু যিসকলে ফেক বুলি ভাবে সো আপোনালোকে ভিডিওটো এৰি যোৱা আপোনালোকক ভিডিওটো চাব নালাগে আৰু যিসকলে মোৰ ভিডিও বিশ্বাস কৰে যে মই ফেক ভিডিও আপলোড নকৰো সো আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকৰ বহুত এটা হেল্প হ'ব ইয়াতে মন কৰিছে আপোনালোকে বন্ধুসকল
যিহেতু নিযুক্তি দিয়া খালী পদৰ তালিকা ইয়াত বিভাগ কোনটো বিভাগত নাম দি আছে কোনটো বিভাগ কি সেইটো নাম দি আছে তাৰ পিছত মুঠ খালী পদ টোটালি কিমান খালী পদ আছিল আৰু নিযুক্তি পত্ৰৰ বিতৰণ কিমান পদ ফাইনালি বিতৰণ কৰিছে বা কিমান পদৰ এপইণ্টমেণ্ট দিয়া হৈছে আৰু খালী থকা পদ কিমান পদ খালী আছে নহয় জানো এতিয়া আমি ইয়াত সকলোখিনি চাম ইয়াত মন কৰিছে প্ৰথমটো যেটো প্ৰথম দিয়া আছে জল সম্পদ সো সকলোখিনি ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া হ'ব যেহেতু আজি আমাৰ ভিডিওটো টপিক হ'ল যে এবি ইউবি এসআই এই তিনিটা সো সেইকাৰণে আমি এই তিনিটা বেছি আলোচনা কৰিম আৰু বাকিবোৰ মই অলপমানকৈ কৈ দিছোঁ আপোনালোকৰ কিমান ভেকেন্সি খালী আছে এতিয়াও মানে 26 তাৰিখৰ আগত 26 তাৰিখৰ এপইণ্টমেণ্ট দিলে আকৌ কিন্তু এইবিলাক নহ'ব এতিয়া আপোনালোকে ইয়াত মন কৰিব জল সম্পদত টোটালি এতিয়াও খালী আছে 82 সমাজ কল্যাণ টোটালি খালী আছে এতিয়াও 401 বন পৰিবেশ ইয়াত খালী আছে ক'বলৈ গ'লে 1346 কিন্তু এই পদবিলাক আপোনালোকৰ এতিয়া খালী নাই কিয় খালী নাই মই আপোনালোকক জনাই দি আছোঁ ইয়াতে যেহেতু আপোনালোকে এইটো সকলোৱে জানে 26 তাৰিখে আপোনালোকৰ পৰা এপইণ্টমেণ্ট দিয়া হ'ব ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্টাৰ গেট 1 এএফপিএফ এইবিলাক যে পদ আছে এইবিলাক পদ কিন্তু আপোনালোকৰ ইয়াতে মন কৰিব বন আৰু পৰিবেশত পৰে এইবিলাক পদ সেইকাৰণে যেহেতু ইয়াত কিমান ভেকেন্সি দিয়া আছে প্ৰায় 1346 আৰু প্ৰায় মিনিমাম যেটো এএফপিএফ নতুনকৈ গঠন কৰিলে প্ৰায় 981 পোষ্ট এই পদবিলাক ইয়াত এড কৰি আপোনালোকৰ বন আৰু পৰিবেশ পদ ফাইনালি হৈ গ'ল আৰু ইয়াৰ ভিতৰত যেহেতু আকৌ 309টা মান পদ বেছি হৈছে বা কেণ্ডিডেট নাই আকৌ এইবিলাক পদ মুকলি কৰি দিয়া হ'ব আপোনালোকে এইটো সকলোৱে জানে বা আমাৰ ফাইনালি ডিজিপি ছাৰ কৈ দিছে যে আপোনালোকৰ কিমান ভেকেন্সি আছে বা আৰু কিমান ভেকেন্সি মুকলি কৰি দিয়া হ'ব সেই ভিডিঅ' ক্লিপটো যদি আপোনালোকে এতিয়াও চোৱা নাই তেনেহ'লে মই এইটো ভিডিঅ'ৰ শেষত লগাই দিম আপোনালোকে ভিডিঅ'টো চাই ল'ব তাৰ পিছত আহি গ'ল আপোনালোকে নেক্সটত কি দিয়া আছে যে জনস্বাস্থ্য কাৰিকৰী ইয়াতে আপোনালোকৰ মিনিমাম কিমান দিয়া আছে ইয়াতে 196 ভেকেন্সি খালী আছে আৰু শিক্ষা বিভাগত ক'বলৈ গ'লে বহুত ভেকেন্সি খালী আছে চাই লওক প্ৰায় 17099 তাৰ পিছত স্বাস্থ্য পৰিয়াল কল্যাণ ইয়াত প্ৰায় 6934 আৰু গৃহ বিভাগত ইয়াত চাই লওক টোটালি কিমান পদ খালী আছিলে 18096 9229 এইটো অলপমান পিছতে মই আপোনাক আলোচনা কৰি কৈ দিম যে আৰু ইয়াত কিমান ভেকেন্সি হ'ব অলপমান ৰ'ব তাৰ পিছত কৃষিটো চাই লওক 632 আৰু লোক নিৰ্মাণ পদ 1955 আৰু খনিজ পদাৰ্থ 389 আৰু শ্ৰমিক কল্যাণ 37 টোটালি ইয়াত মন কৰিব ফাইনালি 61258 খালী আছিল আৰু তাৰ ভিতৰত 22958 এপইণ্টমেণ্ট দিয়া হৈছে আৰু ইয়াৰ মাজত প্ৰায় 38300 38300 এতিয়াও খালী আছে বা কিছুমান আকৌ আপোনালোকৰ সেই 26 তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব আৰু 26 তাৰিখৰ এপইণ্টমেণ্ট দিয়া হোৱাৰ পিছত আৰু কিমান পদ খালী আছে এবি ইউবি গৃহ বিভাগত কিমান থাকিব এইটো মই আপোনালোকক এতিয়া জনাই দিম এতিয়া মন কৰিব যেহেতু আমাৰ গৃহ বিভাগ টপিকটো হ'ল আৰু গৃহ বিভাগত কিমান পদ খালী আছে আপোনালোকে ইয়াত মন কৰিব সো ভিডিঅ'টো বনোৱা হ'ল অলপমান দীঘলীয়া হ'ব স্কিপ নকৰাকৈ চাই থাকিব ইয়াতে মন কৰিছে গৃহ বিভাগত মিনিমাম 18096টা পদ খালী আছে মুঠ খালী পদ আৰু ইয়াৰ ভিতৰত নিযুক্তি পত্ৰৰ বিতৰণ নিযুক্তি কিমান দিছিলে যেটো আপোনালোকৰ 6662টা আছিলে 2018 চনৰ ভেকেন্সিটো আৰু বাকি কিছুমান অলপ ভেকেন্সি আছিলে টোটালি কিমান গৈছে ইয়াতে 8867টা ভেকেন্সি প্ৰায় 8867 ভেকেন্সি ফাইনালি এপইণ্টমেণ্ট দিয়া হৈছে আপোনালোকে এইটো সকলো জানে যেটো 6662টা এবি ইউবি আহিছিল তাৰ পিছত আপোনালোকৰ 2136টা এবি ইউবি আহিছিল আৰু তাৰ পিছত এতিয়ালৈকে এবি ইউবি আহে নাই মন কৰিব আপোনালোকে ভিডিঅ'টো তেনেহ'লে ইয়াতে মন কৰিছে তেনেহ'লে আমাৰ হাতত কিমান আহি গ'ল এতিয়া টোটালি খালী পদৰ সংখ্যা 9229 9229টা ভেকেন্সি খালী আছে আমাৰ গৃহ বিভাগত এবি ইউবি এসআই যিবিলাক আমাৰ গৃহ বিভাগত পৰে সকলোখিনি ক'বলৈ গ'লে প্ৰায় 9229 এতিয়াও আমাৰ গৃহ বিভাগত খালী আছে নহয় জানো সো এতিয়া আমি যেহেতু 6662টা পদ এই ইয়াতে সোমাইছে 8867টা ভেকেন্সিৰ ভিতৰত তেনেহ'লে আমাৰ যেহেতু এতিয়াও 9229টা ভেকেন্সি খালী আছে ইয়াত ধৰিব লাগিব আমাক কোনটো যেটো 2136টা ভেকেন্সি আছিলে এবি ইউবি এই ভেকেন্সিটো আমাক ইয়াত ধৰিব লাগিব যে 9229টাৰ ভেকেন্সিৰ ভিতৰত এতিয়া আমি এইটো আমি মাইনাস কৰোঁ যে মাইনাস কৰি কিমান হয় যেহেতু আমাৰ হাতত কিমান ভেকেন্সি খালী আছে 9229 ইয়াৰ পৰা যদি আমি ফাইনালি
2136টা আমি মাইনাছ কৰোঁ তেনেহ'লে আমাৰ হাতত আৰু কিমান আহি যায় প্ৰায় মিনিমাম আমাৰ হাতত আৰু সেইফালে 7095 7095 এতিয়াও ভেকেঞ্চি খালী আছে আমাৰ গৃহ বিভাগত বা AB UBSI এইটো ক্লিয়াৰ হৈ গ'ল মই আৰু এবাৰ কৈ দিছোঁ আপোনালোকে ইয়াত মন কৰিব ইয়াতে আমাৰ ক'বলৈ গ'লে প্ৰায় ইয়াতে মন কৰিব 9229 9229টা টোটেলি ভেকেঞ্চি খালী আছে গৃহ বিভাগত AB UBSI সো তাৰ ভিতৰত আমাৰ যেটো 6662টা পদ ইয়াত গৈছে ইয়াতে মন কৰিছে 8867 ত গৈছে তাৰ পিছত যেহেতু AB UB 2136টা পদ মুকলি কৰি দিয়া হৈছে সেই 2136টা পদ আমি যদি 9229টা পদৰ পৰা আমি মাইনাস কৰো তেনেহলে আমাৰ হাতত ফাইনালি কিমান আহি যায় এতিয়াও আমাৰ হাতত 7095 7095টা ভেকেন্সি এতিয়াও খালী আছে আমাৰ গৃহ বিভাগত বা AB UBSI আৰু বিভিন্ন যেটো আমাৰ মানে গৃহ বিভাগ বুলি কয় ইয়াত এতিয়াও 7095 ভেকেন্সি এতিয়া খালী আছে নহয় জানো এটো আপোনালোকৰ ক্লিয়াৰ হৈ গল এতিয়া আমি ধৰিছো আকৌ যেটো UBSI গল 306 APR 557 বা আপোনালোকৰ যেটো গেট 4 পদ যেটো এইফালে মানে 26 তাৰিখে এপইন্টমেন্ট দিয়া হ'ব এই পদবিলাক আৰু মাইনাস কৰি কিমান আমাৰ AB UB বা গৃহ বিভাগত কিমান পদ থাকে এতিয়া মন কৰিব আগত আমাৰ কিমান মাইনাস গল 2136টা মাইনাস গল তাৰ পিছত UB 306 UB আছিলে তাৰ পিছত আকৌ যেটো APR আছিলে APR মিনিমাম 557 আপোনালোকে মন কৰিব 557 গুছি গল তাৰ পিছত আকৌ আমাৰ যেটো সেই 26 তাৰিখে এপইন্টমেন্ট দিয়া হ'ব মিনিমাম গ্ৰেড 4 পদ কিমান আছিল আসাম পুলিচৰ গ্ৰেড 4 পদ কিমান আছিল টোটেল গ্ৰেড 4 মানে কমান্ডো AB UB বা আন্ডাৰ DGCD সব বিভিন্ন ধৰণৰ যিবিলাক গ্ৰেড 4 পদ আছিল টোটেলি পদ আছিল 1666 টোটেল গ্ৰেড 4 পদ আছিল তাৰ ভিতৰত অকল অসম পুলিচ কবলৈ গলে কিমান অসম পুলিচ কবলৈ গলে আপোনালোকৰ সেইফালে 508 আপোনালোকৰ অসম পুলিচৰ হে ভেকেন্সি আছে বা যেটো গ্ৰেড 4 ভেকেন্সি আছিল 508 সো আপোনালোকে এটা কাম কৰা সো 508 নেলাগে আপোনালোকে টোটেল এইটোৱে ধৰা যেটো 1666টা ভেকেন্সি আছে 1666 ভেকেন্সি আছে এইটো আপোনালোকে ধৰা তেনেহলে এতিয়া মই আপোনালোকক ইয়াতে জনাই দি আছো সকলোখিনি পদ এৰি দিলে যে টোটেল এতিয়াও কিমান পদ থাকে ইয়াতে মন কৰিব প্ৰথমে আপোনালোকে মন কৰিব যে টোটেলি পদ কিমান আছে আমাৰ ইয়াত 9229 ইয়াৰ পৰা যদি আমি ফাইনালি 2136টা AB UB মাইনাস কৰো তেনেহলে আমাৰ হাতত কিমান আহি যায় 7095 টোটেল আহি যায় আৰু তাৰ পৰা আমি UB আছিল 306 APR আছিল 557 আমি যেটো অল গ্ৰেড 4 আছিল সকলো ধৰিছো ইয়াতে 1666 আৰু যেটো আসাম পুলিচ মানে গ্ৰেড 4 আছিল এটো আমি সকলোখিনি ধৰিছো তেনেহলে আমাৰ UB 306 APR 557 অল গ্ৰেড 4 1666 টোটেল কিমান হৈ গল ফাইনালি টোটেল কিমান হৈ গল ইয়াতে টোটেল হৈ গল 2529 তেনেহলে আমাৰ হাতত কিমান থাকে এতিয়াও 7095টা ভেকেন্সি থাকে গৃহ বিভাগত তাৰ পৰা আকৌ আমি কিমান মাইনাস কৰিলো 2529টা ভেকেন্সি আকৌ আমি মাইনাস কৰো তেনেহলে 2529 যদি আমি 7095 পৰা মাইনাস কৰো তেনেহলে আমাৰ হাতত কিমান আহি যায় এতিয়াও 4566 প্ৰায় 4500 প্লাস আমাৰ ভেকেন্সি এতিয়াও খালী আছে গৃহ বিভাগত AB UB লগতে SI যেহেতু মই অলৰেডি ভিডিও বনাই দিছো আৰু আমাৰ DGP স্যাৰ অলৰেডি কৈছে যে প্ৰায় মিনিমাম 4000 4500 মান ভেকেন্সি খালী আছে আপোনালোকে দৌৰা-দৌৰি কৰিছো আপোনালোকে এতিয়া বিশ্বাস হৈছে বা এটো মিলিছে মই এই ইয়াত কৈ দিলো যে আপোনালোকৰ কিমান ভেকেন্সি খালী আছে মিনিমাম 4566 আৰু আমাৰ DGP স্যাৰ অলৰেডি কৈ দিছে যে মিনিমাম 4000 4500 ভেকেন্সি এতিয়াও খালী আছে লগতে কিছুমান হতবা ভেকেন্সি প্ৰমোট কৰিব আপোনালোকে এটো সকলো জানে মিনিমাম সেইবিলাক ভেকেন্সি এড কৰি মিনিমাম 5000 মান হ'ব সো এটো কোনো ধৰণৰ ফেক নহয় এটো ৰিয়েল হয় আৰু এতিয়া আপোনালোকৰ বিশ্বাস হৈছে বন্ধুসকল সেই কাৰণে যিসকলে ফালতু ইউটিউবাৰ এতিয়াও কয় যে ভেকেন্সি নাহিব বা এতিয়াটো আমাৰ আকৌ CM স্যাৰ কৈছে বা DGP স্যাৰে কৈছে এতিয়াও ক'ব যে আহিব সেই কাৰণে আপোনালোকে বেলেগ ভিডিও নাচাব আপোনালোকে ভালকৈ ৰানিং কৰা প্ৰেক্টিস কৰা প্ৰিপেয়াৰ কৰা আৰু আপোনালোকে এবাৰতে কেনেকৈ আসাম পুলিচ লগতে কমান্ডো বেটেলিয়ন সাকসেসফুল হ'ব ইয়াৰ ওপৰত মই আপোনালোকক নেক্সট ভিডিও বনাই দিম আৰু লগতে আৰু এটা কি আছে সেইফালে আপোনালোকে ইয়াত মন কৰিব ইয়াতো সেম দিয়া আছে
ইয়াতো চাই লোৱা গৃহ বিভাগ প্ৰায় 18,096টা ভেকেঞ্চি খালী আছে তাৰপিছত ইয়াতে মন কৰিব যেটো কামাণ্ডো বেটেলিয়ন 10টা বেটেলিয়ন গঠন কৰাৰ কথা আছিল 10,000 মান আৰু 10,000 মান যেহেতু সো আপোনালোকৰ যদি 2,450টা আছিল বা 320টা পদ আছিল কামাণ্ডো এইটো আপোনালোকৰ বেলেগ হ'ব ইয়াৰ ওপৰত মই আপোনালোকক নেক্সট ভিডিও বনাই দিম যেহেতু বনোনে গল মই আপোনালোকক সকলোখিনি বুজাই দিলো আৰু আপোনালোকে যদি কিবা বুজি পোৱা নাই বা যদি মোৰ কিবা বুজাই দিয়া অসুবিধা হৈছে তেনেহলে মই কমেন্ট কৰি জনাব মই আপোনালোকক আৰু ধুনিয়াকৈ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটোই আছিল আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধুসকলক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন লগতে এনালাইচিছ ভিডিওবিলাক সকলোৰে আগত পাবলৈ জয় অসম